নমস্কাৰ স্বাগতম জানাইছো আসামিজ খেলকজলৈ পুনৰবাৰ আপোনালোকৰ আগত আহি উপস্থিত হৈছো এটা নতুন ভিডিঅ'লৈ আহক তেনেহলে আৰম্ভ কৰো আজিৰ ভিডিঅ' খেল কুইজ ভাগ 4 চাইনা কাপ কিহৰ লগত জড়িত উত্তৰ জিমনাষ্টিক ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ পোৱা প্ৰথমজন খেলুৱৈ কোন আৰু কি খেলৰ লগত জড়িত উত্তৰ বিশ্বনাথন আনন্দ দবা খেলৰ লগত জড়িত কমনৱেলথ গেমছ 2018 ভাৰতে মুঠ কিমান পদক লাভ কৰিছিল উত্তৰ মুঠ 66টা সোণ 26টা ৰূপ 20টা ব্ৰঞ্জ 20টা এতিয়ালৈকে কিমানজন ক্ৰিকেট খেলুৱৈক ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ দিয়া হয় আৰু তেওঁলোকৰ নাম কি উত্তৰ মুঠ 3জন ক্ৰিকেট খেলুৱৈক দিয়া হয় 1 শচীন তেণ্ডুলকাৰ 2 মহেন্দ্ৰ সিং ধোনী 3 বিৰাট কোহলি অৰ্জুন পুৰস্কাৰ কেতিয়াৰ পৰা দিয়া আৰম্ভ হয় উত্তৰ 1961 চনৰ পৰা দিয়া আৰম্ভ হয় প্ৰথম হকী বিশ্বকাপ কিমান চনত অনুষ্ঠিত হৈছিল উত্তৰ 1971 চনত ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ